হাই গাইজ, আজি আমি আহি আছোঁ ব্ৰহ্মপুত্ৰ নদী চাবলৈ। এই যে এইপিনে দেখা পাই আছে, এই তালৈকে যাম আজি আমি। এয়া আমাৰ অক্ষয়, ইয়াৰ লগতে যাওঁ আৰু। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ নদীৰ পাৰলৈ বুলি। সকলো বোলে কৰোণা, তাৰ কাৰণে আৰু ক'ত আৰু যাম আৰু। এই জংঘলৰ মাজতে যাওঁ আৰু নদী চাবৰ কাৰণে। আমি আহিছোঁ এই চিধা এইপিনে ৰাস্তাৰে, আৰু যদি এইপিনেও এটা ৰাস্তা আছে, এইটো বনাই থকা হৈছে। আপোনালোকে যদি কামাখ্যা মন্দিৰৰ পৰা আহে তেতিয়াহ'লে এই ৰাস্তাৰে আহিব লাগিব, এনেকৈ আৰু এনেকৈ যাব লাগিব। এনেকৈ চিধাই আহি এইপিনে যে য়েল্লো ৰঙৰ বৰ্ডখন দিছে সেইপিনে নামি যাব লাগিব। আৰু যদি আপোনালোকে পাণ্ডু মালিগাঁও এনেকৈ আহে তেতিয়াও এনেকৈ আহিব পাৰে। আগতে এইবিলাক চব মাটিৰে ৰাস্তা আছিল, কিন্তু এতিয়া আৰু নতুন কৰি এইবিলাক বনাইছে। এইবিলাক গোটেই পাৰ কৰিছে, এইবিলাক গোটেই এতিয়া যাবলৈ বহুত সুবিধা হৈছে। ইয়াতে মানে কোনো ষ্টেট নাই আৰু, চব চিৰিয়ে হয়। আৰু পাম আৰু বেছি দূৰ নাই আৰু, এইয়া আৰু পামেই আৰু। এইবিলাক পুৰা জংঘল, চব পিনে জংঘল জংঘল জংঘল। এই জংঘলৰ মাজে মাজেই সেয়া চাওক, এই উমানন্দ মন্দিৰ। মোৰ কেমেৰা ইমান ভাল নহয়, তথাপিও অলপ জুম কৰিবলৈ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু। এইটো চাওক, আৰু সেইবিলাক নদীৰ মাজত দলঙৰ কাম কৰি আছে। এইটো হনুমান মন্দিৰ হয়। এইপিনেৰে এনেকৈ আহি এনেকৈ হনুমান মন্দিৰত যায়, কিন্তু এতিয়া হনুমান মন্দিৰ বন্ধ আছে, এলাউ নকৰে, চিকিউৰিটি আছে, মানে কৰোণাৰ কাৰণে বন্ধ কৰি দিছে। পিছত কেতিয়াবা আহিলে আপোনালোকক দেখাম আৰু। এয়া আমি আহি পালোঁ এতিয়া নদী। এতিয়া আৰু অলপমান আছে আৰু, এনেকৈ গ'লে আৰু পাম আৰু নদী আৰু। চাওক, এতিয়া বেছি পানী হোৱা নাই, এতিয়া আৰু বৰষুণ বেছি কৰি দিলে আৰু হ'ব আৰু, পূৰা ফুল পানী হৈ যাব, ইয়ালৈ ওপৰলৈ আহিব। ফাইনেলি আমি আহি পালোঁ নদী। এয়া চাওক, ইমান ধুনীয়া পৰিৱেশ। বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ। পৰিৱেশটো কেনে লাগিছে সকলোৱে কমেণ্ট কৰি খিনি জনাব। এতিয়া অলপ বহিলোঁ, ৰেষ্ট ল'লোঁ, আৰু নদীত ধুনীয়া ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱাবিলাক খালোঁ। খাই লৈ এতিয়া আৰু ঘৰলৈ যাওঁ আৰু। চাই লওক,
যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটোত আপোনালোকে নতুন কৰি আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।